কি খবৰ ৰাইজ ডিচেম্বৰৰ আজি সেকেণ্ডটো খানা খাম বুলি পেলাই আমি আকৌ কাজিনছখিনি ওলালোঁ গোটেইখিনি আৰু বজাৰ পানী কৰি মেলি এতিয়া আমি আৰু যাবলৈ ওলালোঁ আৰু ইয়াৰ গাড়ীত যাওঁতে আমি সকলোৱে ফূৰ্তি ফাৰ্তা কৰি গৈছোঁ মই ফূৰ্তি ফাৰ্তা কৰা নাই বাৰু আমাৰ হেলকালে ফূৰ্তি কৰি একদম পগলা হৈ গৈছে গোটেই আৰু গাড়ীত বহিবলৈ জেগাই নাই মই যেনে তেনে চুৰকেইটাতে সোমাই আহিছোঁ আৰু এতিয়া দুখ পাইছে দেখিছেনে ঘূৰি আহিছে আহিবলৈ মন নাছিল যদিও জোৰ জবস্তি কৰি লৈ আহিছে মোক আৰু খানা খাম বুলি পেলাই গতিকে মই আহিছোঁ আৰু সিহঁতৰ লগতে উঠি মেলি আৰু আমাৰ এইফালে ঠাইবোৰৰ ভিউটো খুব ধুনীয়া মানে দেখিছেনে কিমান ধুনীয়া এটা পৰিৱেশ গতিকে ৰাস্তা পাতিও ভাল গতিকে ধুনীয়াকৈ আহি আছোঁ এয়া আমাৰ ইমন সি বৰ লাজ কৰে কেমেৰা দেখিলে বৰ লাজ আৰু শেষত এয়া আহি আমি নিৰ্দিষ্ট জেগা পালোঁহি গাড়ী ইয়াতে পাৰ্কিং কৰা হ'ল মানে গিটাৰ চিটাৰ লৈ একদম খুব আঁতৰত যে দেখিছে জেগাটো আমি সেই তালৈকে যাম ইমানৰ কুকাৰটো আনিবলৈ দিয়া হৈছিলে আৰু আনি থাকোঁতে সেই কুকাৰৰ ঢাকনাই খোল খাই গ'ল আৰু সেই কুকাৰৰ ঢাকনা মাৰিছে গতিকে এতিয়া ব'লক আমি আকৌ সেই জেগাটোলৈ যাওঁ গাঁওখনৰ মাজে মাজে আৰু এয়া আমি নিৰ্দিষ্ট ঠাই পালোঁহি আৰু প্ৰথম পৰ্বটো আমাৰ হৈছে চাহ খোৱা পৰ্ব আৰু প্ৰথমে গৈ পাই আমি চাহ খাবলৈ আৰম্ভ কৰিছোঁ আৰু চাহ খাই থাকোঁতে এয়া আমাৰ নতুন আলহী এজন আহিছে আলহীও নহয় আৰু ঘৰৰে ইয়াতে ঘৰ আৰু এয়া তাক চাহ খাবলৈ দিয়া হৈছে আৰু চাহ খোৱাৰ পাছতে আমাৰ এয়া চৌকাত জুই জ্বলি গ'ল গতিকে হেতাখনকে লৈ আৰু মাৰি দিলে আৰু বিলাহী এতিয়া কেৰাহীত পৰি গ'ল মাংস আৰু মাংস লগালগ উতলি গ'ল আৰু লগালগে ঢাকনি মাৰি দিয়া হ'ল আৰু ঢাকনি হৈছে কুকাৰ মাংস হোৱালে আমি গোটেইকেইটাই আৰু এনেকৈয়ে টাইম পাছ কৰিছোঁ মই শুই আছোঁ আৰু আমাৰ ইজনে গিটাৰ চিটাৰ লৈ গান গাই আছে ধুনীয়াকৈ আৰু আমাৰ ইমান ব্যস্ত ফ্ৰী ফায়াৰত মাংসকণ হোৱালে গোটেইকেইটাই গান বাজনাকৈ কৰোঁ বুলি পেলাই ভাবিলে আৰু এয়া গিটাৰ চিটাৰ যিহেতু লৈ আহিছে সেইটো কাৰণে আমাৰ ভগৱানে ধৰিলে আৰু গান এটা দেৰিকৈ আহিবা আহি নকবা যাবৰে হ'ল বুকুতে অগলি জনাই নকবা যাবৰে হ'ল কাকা দিলিকা মিমি মামা মাতিছে লেকা কাকা দিলিকা মিমি মামা মাতিছে লেকা সকলোৱে মিলি এনেকৈ ফূৰ্তি ফাৰ্তা কৰা হ'ল আৰু আনফালে মাংসও হৈ গ'ল গতিকে লগালগ গৰমে গৰমে ভাতকেইটা খাই লওঁ বুলি আৰু এয়া ভাত বঢ়া হৈ গ'ল গতিকে এতিয়া সকলোৱে খাই লওঁ আৰু খাই মেলি আকৌ সিহঁতি ফূৰ্তি ফাৰ্তা কৰিব গোটেইখিনিয়ে আৰু খাই উঠি সকলোৱে নৃত্য নাটিকা আৰম্ভ কৰিছে ছোৱালীকেইজনী গৈছে ফটো মাৰিবলৈ আৰু আমাৰ ল'ৰাকেইটাই নৃত্য নাটিকা আৰম্ভ কৰিছে আমাৰ গুণে মজা ডান্স কৰে দিছেনে কেনেকৈ নাচিছে উৰি উৰি পখিলা নিচিনাকৈ ডিচেম্বৰৰ এইটো দ্বিতীয়টো খানা আছিলে গতিকে আমি আকৌ ঘৰলৈ যাবলৈ ওলালোঁ আৰু সন্ধ্যা লাগি গ'ল ৰুকো জৰা সবৰ কৰো खत्म बाय बाय टाटा गुड बाय गया